说的，我们剩下的快乐，四个相同的朋友。এনেদৰে আপোনালোকে নিজকে যদি এই ভিডিঅ'টোত উপস্থাপন কৰিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা লাষ্টলৈ চাওক। মই ইয়াত আপোনালোকক দেখুৱাম এই ভিডিঅ'টো কেনেকৈ বনায়। গতিকে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, আগত দেখুৱাই যোৱাৰ দৰে আপোনালোকে যদি ভিডিঅ'টো বনাব খুজিছে তেনেহ'লে আপোনালোক পোনপ্ৰথমেই যাব লাগিব প্লে ষ্ট'ৰলৈ। এনেকৈ আপোনালোক প্লে ষ্ট'ৰলৈ গ'ল আৰু প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব PITU অৰ্থাৎ পিটু বুলি এনেকৈ চাৰ্চ কৰিলে ছেকেণ্ডত ওলাবই। এইটো পিটুৰ যিটো দেখিছে ৰঙা এপটো সেইটোত ক্লিক কৰিব। সেইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইনষ্টল কৰি ল'ব। যিহেতু মই ইনষ্টল কৰি থোৱা আছে অলৰেডি, গতিকে ডাইৰেক্ট এপ অ'পেন ওলাব আৰু মই এতিয়া অ'পেন কৰিম। অ'পেন কৰাৰ পিছত এনেকুৱা এটা আপোনালোকে স্ক্ৰীন দেখা পাব আৰু তাত য'ত ফান ভিডিঅ' বুলি লিখা আছে আপোনালোকে তাত অ'কে কৰিব। লগতে কৈ থওঁ যে এইটো এপত আপোনালোকে ফটো এডিটৰ পৰা আদি কৰি বহুত কাম কৰিব পাৰিব। কিন্তু এতিয়া সেই ভিডিঅ'টো বনাবলৈ হ'লে আপোনালোক ফাৰ্ষ্ট যাব লাগিব ফান ভিডিঅ'লৈ। ফান ভিডিঅ'ত ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে এনেকৈ ফ্লাইং মোবাইল ফোন বুলি ফাৰ্ষ্টতে ওলাব, এটা ছেকেণ্ডত এনেকৈ ওলাব আৰু এইবোৰ ডাউনলোড কৰিব লাগে। এইটো ডাউনলোড অপশ্যনটো আছে, এইটো যদি মই দবাই দিওঁ এনেকৈ ডাউনলোড হৈ থাকিব। গতিকে আপোনালোকক ফ্লাইং মোবাইল ফোনটো লাগে, গতিকে আপোনালোকে ফ্লাইং মোবাইল ফোনটো এনেদৰে ডাউনলোড কৰিব। আৰু মোৰ যিহেতু এইটো ডাউনলোড কৰি থোৱা আছে সেইটো মই ইয়াত অ'কে কৰিম। অ'কে কৰাৰ পিছত এনেকৈ মই ডাইৰেক্ট ষ্টাৰ্ট কৰিম। ষ্টাৰ্ট কৰাৰ পিছত আপোনালোকে যোনখন ফটো দিব বিচাৰিছে সেইখন এনেকৈ ক্লিক কৰিব। ক্লিক কৰি ধৰক মই মোৰ এই ফটোখন দি দিলোঁ ইয়াত। তাৰপিছত 2 নম্বৰত ওলাবলৈ এইটো ক্লিক কৰি মই ইয়াত ক্লিক কৰি আৰু বেলেগ এখন ফটো দি দিলোঁ, এখন ফটো দি দিলোঁ আৰু প্ৰিভিউ কৰি দিব। এনেকৈ জেনেৰেটিং হৈ পেলাই এইটো কমপ্লিটলি 100% হোৱাৰ পিছত আপোনালোকৰ মানে এই ভিডিঅ'টো হৈ যাব। আৰু মোৰ এইটো 100% হৈ গ'ল। এতিয়া লক্ষ্য কৰক আৰু এতিয়া মই এইটো ছেভ কৰিম আৰু মই এতিয়া আকৌ হোমত যাম। এইটো ছেভ হৈ গ'ল। আৰু এনেদৰে আপোনালোকে পিটু এপটোৰ জৰিয়তে এই ভিডিঅ'টো বনাব পাৰিব। আৰু বেলেগ বেলেগ ভিডিঅ' অপশ্যন আছে, কিন্তু বৰ্তমান এনেকৈ মই আপোনালোকক এইটো ভিডিঅ' বনোৱাৰ উপায়টো দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। এপটোৰ লিংক মই তলৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু মোৰ এই চেনেলটো আপোনালোকে আগন্তুক ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপোনালোকে নতুন ভিডিঅ'বোৰ দেখি থাকিবলৈ পায়।